নমস্কাৰ আজি আমি কৰিম ক্লাছ 7 অনুশীলন পুথিৰ লেসন 4 সৰল সমীকৰণ। সো প্ৰথমতে কাৰ্য নং 1 দিয়া আছে। প্ৰথম কোৱেশ্চনটো কৰি দিয়া আছে, তোমালোকক সেকেন্ড কোৱেশ্চনটো মই কৰি দিম। কোনো এটা সংখ্যাৰ 5 গুণৰ পৰা 2 বিয়োগ কৰিলে তুমি 22 পাবা। এতিয়া কোনো এটা সংখ্যা মানে আমি সংখ্যাটো কি ধৰি লম x, আৰু যেতিয়া ক'ব 5 গুণ তেতিয়া হলে কি হ'ব, এই 5 এটা পূৰণ হৈ যাব, মানে 5x কি বিয়োগ কৰিছে -2 ইকুৱেল টু কিমান পাইছে 22। সো সমীকৰণটো হ'ব এইটো। নেক্সট কৈছে এৰ 1 চতুৰ্থাংশ 7তকৈ 3 বেছি। এৰ 1 চতুৰ্থাংশ 7তকৈ কিমান বেছি 3 বেছি। এৰ 1 চতুৰ্থাংশ হলে কি হ'ব a/4 প্লাস 3 হ'ব ইকুৱেল টু কিমান হ'ব 7 হ'ব। এৰ 1 চতুৰ্থাংশ 7তকৈ কিমান বেছি 3 বেছি, এইখিনিৰ লগত আমি কি কৰি দিছো +3 কৰি দিলো। তাৰপিছত আহিল নেক্সট কোৱেশ্চন, এটা সংখ্যাৰ 1/3 লগত 5 যোগ কৰিলে 8 হয়। এটা সংখ্যাৰ মানে হল x 1/3 লগত 1/3 হলে কি হ'ব x/3 যোগ কিমান কৰিছে 5 আৰু কিমান হয় এইটো। সমীকৰণ কেইটা হ'ব এইটো। তাৰপিছত আহো আমি কাৰ্য নং 2। এইকেইটা তোমাৰ লিখিব লাগে, এনেকে লিখা আছে এটা সংখ্যাৰ লগত 1/3 লগত 5 যোগ কৰিলে 8 হয়। সো ইয়াতে 70 - 3 = 11। ইয়াতে কি কৰিব লাগে, আমাক উক্তিলৈ পৰিৱৰ্তন কৰিব লাগে। সো এইটো আনসাৰ কি হ'ব, p ৰ লগত 7 পূৰণ কৰিলে 7 পূৰণ কৰি 3 বিয়োগ কৰিলে 11 পোৱা যাব। ঠিক আছে, p ৰ লগত কি কৰিছো 7 পূৰণ কৰিছো মানে 70 আৰু 3 বিয়োগ কৰিলে কি পোৱা যাব 11 পোৱা যাব। ঠিক তেনেদৰে এইটো চোৱা, y ৰ পৰা 4 বিয়োগ কৰিলে -7 পোৱা যাব। তাৰপিছত এইটো হ'ব এৰ 1/5 15 7 সমান। ঠিক আছে, তো আজিলৈ ভিডিঅ'টো ইমানখিনি একদম শৰ্ট কৰি দিছো, আৰু চাই লব পাৰা মই লিখা যোৱা নাই যদিও চাই লোৱা ভালকে। y ৰ পৰা 4 বিয়োগ কৰিলে -7 পোৱা যাব, আৰু এৰ 1/5 15 7 সমান। সো লেসন 4 মানে সৰল সমীকৰণৰ যিটো লেসন, আৰু মই দুটা কাৰ্য কৰি দিলো, বাকিখিনি আমি নেক্সট ভিডিঅ' দি দিম। আজিলৈ এৰিছো, ধন্যবাদ, বাই বাই।